গোলাগঞ্জৰ পোকালাগিত আৰক্ষীয়ে গোপন সূত্ৰৰ পমখেদি অভিযান চলাই লক্ষাধিক টকাৰ গাঞ্জাসহ দুজনক আটক কৰে। পোকালাগিৰ চতুৰ্থ খণ্ডত গোলাগঞ্জ আৰক্ষীয়ে চলাইছিল অভিযান। অভিযানত পীযুষ মদক আৰু অজিত কুমাৰ চৰকাৰৰ ঘৰৰ পৰা প্ৰায় 10 কিলোগ্ৰাম উদ্ধাৰ হয় গাঞ্জা। সম্প্ৰতি দুয়োকে গোলাগঞ্জ আৰক্ষী থানাত জেৰা কৰি আছে। ইপিনে মংগলবাৰে জখলাবন্ধা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নিপু কলিতাৰ নেতৃত্বত আৰক্ষীৰ লোক গ্ৰাহকৰ ৰূপত উপস্থিত হৈছিল কলিয়াবৰৰ ঢেকিয়াল গাঁৱৰ দীপেন দাসৰ ঘৰত। আৰু দীপেন দাসৰ ঘৰত তালাচী চলাই কিছু সংখ্যক গাঞ্জা উদ্ধাৰ কৰাৰ লগতে দীপেন দাসক কৰায়ত্ব কৰে। লগে লগে দীপেন দাসৰ স্বীকাৰোক্তিৰ ভিত্তিত আমবাগানৰ ভোমোৰাগুৰিৰ দক্ষিণপাট নামৰ ঠাইৰ কৃষ্ণ দাস নামৰ লোক এজনৰ ঘৰৰ পৰা বুজন পৰিমাণৰ গাঞ্জা জব্দ কৰাৰ লগতে কৃষ্ণ দাসকো কৰায়ত্ব কৰিবলৈ সক্ষম হয়। জানিব পৰা মতে আমবাগান দক্ষিণপাটৰ কৃষ্ণ দাসে দীৰ্ঘদিন ধৰি কলিয়াবৰৰ বিভিন্ন অঞ্চললৈ গাঞ্জা সৰবৰাহ কৰি আছিল। আৰক্ষীৰ ভাষ্যমতে এই কৃষ্ণ দাসে এদিনত 5 কেজি পৰ্যন্ত গাঞ্জা সৰবৰাহ কৰিছিল কলিয়াবৰৰ বিভিন্ন অঞ্চললৈ। তেওঁৰ মানুহে ঘৰৰ মানুহে এই বস্তুটো বিক্ৰী কৰি আছে। লগে লগে আমি তেওঁৰ ঘৰটো চাৰ্চ কৰাৰ পিছত তেওঁলোকৰ ঘৰৰ পৰা কিছু সংখ্যক আমি গাঞ্জা চিজ কৰিবলৈ সক্ষম হওঁ আৰু দীপেন দাসক আমি কৰায়ত্ব কৰোঁ। আৰু তেওঁৰ ষ্টেটমেণ্টৰ ভিত্তিত আমি জানিব পাৰোঁ যে আমবাগানৰ কৃষ্ণ দাস বুলি এজন ব্যৱসায়ী আছে আৰু তেওঁ কলিয়াবৰৰ বিভিন্ন অঞ্চলত এই গাঞ্জা ছাপ্লাই কৰে। আৰু সেইমতে আমি কৃষ্ণ দাসৰ ঘৰত ৰেড কৰা হয় আৰু কৃষ্ণ দাসৰ ঘৰত ৰেড কৰি বৃহৎ পৰিমাণৰ গাঞ্জা আমি চিজ কৰিবলৈ সক্ষম হওঁ। আৰু বৰ্তমান আমি কৃষ্ণ দাস আৰু দীপেন দাসৰ ওপৰত এটা গোচৰ ৰুজু কৰিছোঁ আৰু তেওঁলোক কাইলৈ আমি এতিয়া হাজতত প্ৰেৰণ কৰিম। আৰু এই আমাৰ তদন্ত এতিয়া অব্যাহত চলি আছে আৰু ইয়াৰ লগত কোন কোন জড়িত আছে আমি অধিক তদন্ত কৰিলে আমি গম পাম। ব্যুৰ ৰিপৰ্ট, অসম ফাৰ্ষ্ট। মিলন ব্ৰেণ্ডৰ দ্বাৰা উৎপাদিত মছলা, চাহপাত, ধূপকাঠি, ফিনাইল আৰু আচাৰ হৈছে